Hello everyone, সকলোকে নমস্কাৰ। আজি মই এই ইউটিউব চেনেলটোৰ এটা প্ৰনামেণ্ট প্ৰত্যাশী ব্লগত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। মিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, বেচনৰ লাড়ু। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি দি দিওঁ ভিডিঅ'টো। আপোনালোকে শেষলৈকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু ৰেচিপিটো যদি ভাল পায় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে। ইয়াৰ বাবে লৈছোঁ আমি 1 কেজি বেচন। আমি অলপ বেছিকৈ লাড়ু বনাম, সেইকাৰণে আমি অলপ বেছিকৈ লৈছোঁ, আপোনালোকে নিজৰ জোখত ল'ব। আৰু ইয়াতে লৈছোঁ বাদাম 12-13টামান আছে, আৰু চেনি 1 কাপ, তাৰপিছত ডাঙৰ কাপেৰে 1 কাপ, আৰু ইলাইচি 7টা আছে, আৰু ঘিৰ টেমা আছে। ঘিৰ টেমাটোত আমি আধা ইউজ কৰিম ইয়াৰে। তাৰপিছত ব'লক আমি ৰেচিপিটো আৰম্ভ কৰোঁ তেনেহ'লে। আৰু ভণ্টিয়ে বাদাম কটাত সহায় কৰি দিছে, মোক বহুত হেল্প কৰি আছে লগতে। সেইটো আমি ফাৰ্ষ্টতে গেছটো জ্বলাই লওঁ। গেছটো জ্বলাই কেৰাহীখন গৰম হ'বলৈ দিম। গৰম হ'বলৈ দিয়াৰ পিছত এতিয়া বেচনখিনি ভাজিব লাগিব। ঠিক আছে, তো ইয়াৰ বাবে আমি 1 কেজি বেচনখিনি ভাজি ল'ম। গেছটো আমাৰ গৰম হৈছে, কেৰাহীখন গৰম হৈছে মানে। এতিয়া লৰাই থাকিব লাগিব, আৰু জুইটো একেবাৰে কম কৰি দিব লাগিব। মই মিডিয়াম ফ্লেমত ৰাখিম একেবাৰে। আৰু একেবাৰে ল' ফ্লেমতকৈ অকণমান বেছি কৰিব লাগিব, আৰু মিডিয়াম ফ্লেমতকৈ অকণমান কম। বুজি পাইছে চাগে? আৰু মই বনাই ভাল পাওঁ কাৰণেহে বনাইছোঁ। আপোনালোকে কমেণ্টত নক'ব আৰু ভণ্টি তুমি কিয় ইমান সৰুতে বনাইছা। মই বনাই বহুত ভাল পাওঁ সেইকাৰণে, আৰু মোৰ কুকিং হবি হয়। আজি আপোনালোকক কৈ দিলোঁ মই কুকিং কৰি ভাল পাওঁ। ইয়াত আপুনি মিল্ক পাউডাৰ ইউজ কৰিব পাৰে, অপশ্যনেল হয়। মই ইউজ নকৰোঁ, কিন্তু মই ক'লোঁ আৰু মিল্ক পাউডাৰ দিলে ভাল হয় ইয়াতে। এনেকৈ ভাজি থাকিব লাগিব। আৰু এই বেচনখিনি আমি ল' ফ্লেমতে ভাজি থাকিব লাগিব। অকণমান যদি এনেকৈ ৰখাই থৈ দিয়ে মানে তলেদি দলি আহিব পাৰে, সেইকাৰণে ভাজিয়ে থাকিব লাগিব এইটো বস্তু। 10 মিনিটমান ভাজিলে মানে ভিতৰি সিজি যাব বস্তুটো, কেঁচাপনটো নাথাকে। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি কেৰাহীৰ পৰা নমাই থলোঁ। এতিয়া আমি ঘি গৰম কৰি তাৰপিছত আৰু এইখিনি ভাজা হ'ব, তাৰপিছত চেনিও ভাজিব লাগিব। বন্ধ আছে। তো এতিয়া আমি বেচনখিনি নমাই থলোঁ। এতিয়া আমি ঘিখিনি গৰম কৰিম। ইয়াত আমাক অকণমান বেছিকৈ ঘি লাগিব, কাৰণ যিহেতু আমি অলপ বেছিকৈ বেচন লৈছোঁ। আপোনালোকে হিচাপত ল'ব। আৰু এই ৰেচিপিটো আপোনালোকে এনেকুৱা উৎসৱ পাৰ্বণত বিশেষ ট্ৰাই কৰি চাব পাৰে। আৰু ঘিখিনি আমি কম জুইত ভাজি থাকিম। অকণমান পিছত আমি চেনি এড কৰিম ইয়াতে। আমি দিম ইয়াত এতিয়া চেনি। মই চেনিখিনিতে ইলাইচিটো মিক্স কৰি গুড়া কৰি দিছোঁ একেলগে, আৰু ইফালে ভাজি আছোঁ। যেতিয়া অকণমান তেল ওলোৱা যেন হ'ব, তেতিয়াহে আমাৰ এইখিনি সিজিছে বুলি আমি গম পাম ভালকৈ, মানে প্ৰপাৰ। আমাৰ বেচনৰ লাড়ু ৰেডি হৈছে। আমি লাড়ুটো মুঠি পিনি ধুনীয়াকৈ মানে গোল গোল লাড়ু বনালোঁ। মুঠাখিনি নেদেখালোঁ আৰু আপোনালোকে হয়তো জানেই সকলোৱে মুঠাৰ বিধিটো, সেইকাৰণে। ঠিক
আছে আজি এইখিনিলৈকে সমাপ্ত কৰোঁ ভিডিঅ'টো বাই নেক্সট ভিডিঅ'ত লগ পাম সকলোকে বাই